নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ হ'লেও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে এই বিহুটি উলহ মালহেৰে পাৰ কৰিলে। আৰু এয়া একেবাৰে পিঠা বনোৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আছিলে উৰুকা ৰাতি, আমাৰ আকৌ উৰুকা দিনাখন সেয়া পিঠা বনাই আছিলে। আৰু এইফালে এয়া মাহীয়ে বনাই আছে বৰপিঠা। তাৰপিছত আকৌ এয়া বনাবলৈ লৈছে তিল পিঠা। মাহীয়ে খুব ধুনীয়াকৈ পিঠাবোৰ বনাব পাৰে। এইফালে এয়া তিল পিঠাও বনাই আছে। এয়া আকৌ অকণমান ওলাই আহিলোঁ। ওচৰতে ভাইটি এজনে বনাইছে, খুব ধুনীয়াকৈ বনাইছে। ঘৰৰ আগফালেই বনাইছে, অলপ চাবলৈ আহিলোঁ। তাৰপিছত এয়া ঘৰ আহি এইফালে এয়া জেঠাই মা, এইফালে আকৌ জেঠাইৰ ল'ৰা এয়া বিহু বুলি আহিছে আমাৰ ঘৰলৈ। আৰু এয়া একেবাৰে মেইন বস্তুটো হৈছে গাহৰি। এইফালে এয়া গাহৰি সিজাই দিছে। তাৰপিছত এইফালে এয়া অকণমান গাহৰি পুৰিও ল'লোঁ। মই, ভণ্টি আৰু জেঠাইৰ ল'ৰাটোৱে খাম বুলি। তাৰপিছত এয়া এইফালে পাপা, মহা, জেঠু এনেকৈ বহি এয়া চবেই জুই ফুৱাই আছে। আৰু এয়া চাওক আমাৰ গাহৰি পূৰা ৰেডি হৈ গ'ল। কালাৰ চাওক, এয়া পাপাই বনাইছে। পাপাই মানে খুব টেষ্টি বনায় আৰু খাবলৈও কিন্তু বহুত ধুনীয়া হৈছিলে। তাৰপিছত এয়া মই এনেও অকণমান বোলো অকণমান দেখাই দিওঁ আপোনালোককো ন, কিমাননো আৰু মাংসকে চাই থাকিব, মোকো অকণমান চাওক। আৰু তাৰপিছত চাব আমাৰ মাহীৰ নাচ, কেনেকুৱা নাচিব এতিয়া দেই। উৰুকা বুলি আৰু চবেই অকণমান ফূৰ্তি কৰিলোঁ, নাচিলোঁ আৰু ইফালে আমাৰ খাবও হ'ল। তাৰপিছত এয়া ভাত পানী খাই কৰি পেলাই এয়া জেঠাই মাহীয়ে লাগিছে নাৰিকল লাড়ু বনাবলৈ। তাৰপিছত এয়া বনাই আছে আৰু তাৰপিছত তিনিওজনী বায়েক ভনীয়েক একদম মিলি পেলাই পূৰা পিঠা বনোৱাত ব্যস্ত। আৰু এয়া আমাৰ লাড়ু হৈ গৈছে প্ৰায় বনাই। আৰু এয়া হৈছে পিছদিনাখন, মানে বিহুৰ দিনা। এয়া ৰাতিপুৱাই গা পা ধুই কৰি ককা আইতাৰ আগত এনেকৈ চাকি বন্তি দিলোঁ। আৰু তাৰপিছত এয়া ৰাতিপুৱা খাবৰ কাৰণে ৰুটি ঘুগুনি, মানে লুচি দেই, ৰুটি নহয়, লুচি আৰু ঘুগুনি এনেকৈ বনাই আছিলে। আৰু এইফালে মা জেঠাই মিলি দুইজনীয়ে লুচি ভাজি আছে। তাৰপিছত এয়া মই ফটো উঠাবৰ কাৰণে এয়া ধুনীয়াকৈ পিঠাবোৰ সজাই লৈছোঁ। আৰু এইফালে বিহু বুলি চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ। লগতে ভাবিছোঁ ফটো আৰু ভিডিঅ'ও কৰোঁ, কিন্তু ভণ্টিয়ে কৰি নিদিয়ে, একেবাৰে খং। কিবাকৈ এয়া ভিডিঅ' এটা কৰি দিছে আৰু তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। ভাল হোৱা নাই বাৰু, তেওঁ দিছোঁ আৰু বিহু বুলি। আৰু ভিডিঅ'টো সিমানতেই সামৰিছোঁ। কেনেকুৱা পালে জনাব। আকৌ এবাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৰে বিহু যাতে ভালে কুশলে পাৰ হ'ল, আমাৰো এনেকৈ পাৰ হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।